চিন্তাত পড়ছি বলে এতিয়া আমি ভালুক চাই আহিলোঁ তো এতিয়া আমি নাহৰ ফুটুকি চাবলৈ যাম তো ওপৰ ফালে যাম আৰু চাম দেখুৱাম আৰু কি আছে চাম তলত যাই আছোঁ বৰ্তমান চাওক হোৱা নাই তো এনেই পাছত দেখি থাকা আগত দেখি আছোঁ তো কাম নাই যে এনেই হাঁহি থাকবি আকৌ চকা নকৰা তো এতিয়া তলত যাই আছোঁ তলত কি আছে চাম বাপৰে মানুহৰ ভিৰ আজি চাওক না ই বিহাৰে কি খাই আছে বিৰাট হাৰামি বস্তু এইটো লাজ চৰম নোহোৱা বস্তু এইটো আমাৰ বনৰ ৰজা বহুত দূৰত আছে সেইবাবে কেমেৰা ক্লিয়াৰ হোৱা নাই তো এতিয়া আমি আহিছোঁ চাব আপোনালোক আহিব মোৰ লগত চাওক ঠাণ্ডাৰ কাৰণে সাপবিলাক ভিতৰত সোমাই আছে খেৰৰ মাজত সোমাই আছে তো দেখিবলৈ পোৱা নাই তো ভিডিঅ'টোতো সেইকাৰণে উঠা নাই এতিয়া যাই আছোঁ আৰু আগৰ ফালে তো চাওঁ কি আছে আৰু আপোনালোককো দেখুৱাই যাম বৈঠা মাৰত ভাল হ'ব আছে ও ভাই নাও চলাব পারবো काय बेसी भारी सांग कोण बेसी भारी रे बापरे মোক ডাইন দিছি বে এয়া আমাৰ অসমৰ বৰডেকা বাবে আমাৰ অসমখন বিখ্যাত জয় অসমৰ বৰডেকা আই কি হয় তো সানাক ও মাই গড ইমান ডাঙৰ ঘৰ নিশানা আলিমু ও ইউসকা স্যার তো বহুত ভোক লাগিছিল সেইভাবে টেষ্টি চিকেন পকৰা আৰু চাটনি লগতে ফ্ৰাইড ৰাইচ খাই লৈ এই ভিডিঅ'টো শেষ কৰিলোঁ যিমানখিনি পাৰোঁ চিৰিয়াখানা দেখালোঁ তো যদি ভিডিঅ'টো ভাল লাগিল লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু ছাবস্ক্ৰাইবটো একেবাৰে নাপাহৰিব পাপ লাগব কিন্তু ছাবস্ক্ৰাইব নকৰিব তো নেক্সট ভিডিঅ'ত লগ পাম বাই বাই